প্ৰশ্ন কৰিছোঁ চবকে ভালকৈ শুনক এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ তো ল'ৰাটোৰ বাপেক ওলাইছে লৈ আহিব লাগে ল'ৰাটো হেৰাইছে নে বাপেক হেৰাইছে ইণ্টাৰেষ্টিং কুৱেশ্যন কিন্তু সাধাৰণতে ল'ৰা হেৰায় বাপেক নেহেৰায় আজি ইণ্টাৰেষ্টিং বাপেক হ'ব লাগিব যে পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ এই মন্ত্ৰী এমএলএ কাকো বিশ্বাস নকৰিবা কেতিয়া ডোন্ট মই স্পেচিয়েলি নতুন ল'ৰা ছোৱালীখিনি কৈছোঁ নিউ জেনেৰেশ্যন ইউ ডোন্ট বিলিভ ইন দেম believe in your brains we don't need their brains we need our brains right I'm like that I'm a socialist I don't believe in Congress and in BJP I give a fuck sorry I say like that Be a socialist. Think about our people. Our people. Amar nijo manu kone chita kora. Eibilak ei political motivation najaba. Moi sab notun losli koi asu. I'm not a political leader. Moi keteo naho. Keteo najao kono politics. But I'll say what is right. যিটো বস্তু শুদ্ধ সেইটো মই সদায় ক'ম আম লাইক এ ব্ৰাদাৰ ৰাইট মই মৰালৈকে মই ককাইদেউ হৈ থাকিম তহঁতৰ এই সম্বৰ্ধনা পত্ৰবোৰ মানে পঢ়িলে বৰ বৰ লাগে ডাইৰেক্টলি এটা কথা লিখি দিব লাগে আই লাভ ইউ বছ খতম মই চিধা মানুহ এনিৱে প্ৰচেষ্টাটো ভাল হৈছে থেংক ইউ আৰু সকলোকে ধন্যবাদ হেল্ল' আলেবুবি কৰিলে হ'ল মই ভাল পাওঁ তোমাক বছ খতম আৰু কি ক'ব লাগে আছে ইমান আমুক তামুক মই জুবিন ক'ৰবা কি মোৰ বৰ বেয়া পাওঁ এইবিলাক ছুটিকে লিখিব লাগে মই ভাল পাওঁ বছ মই আপোনাক ভাল পাওঁ বুকুৰ পৰা ভাল পাওঁ খতম চিধা কথা এইবিলাক সময় খাই নহয় তুনুক চাদা দে তুনুক দে কিবা সেইটো আমাৰ সংগীত নহয় কিন্তু তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ জ্ঞান দি আছোঁ যাব নালাগে অলপ বুঢ়া হৈছিলোঁ সেইবিলাকেহে সংগীত এইবোৰ তুনুক পুনুক ফানাক পুনুক এইবোৰ শুনি থাকিলে নহ'ব এইবোৰে আমাৰ অসমীয়া সংগীতক একো ঘেণ্টাও নকৰে লাষ্টত গৈ পেলাই মোৰ গানকেইটা থাকিব এই তুনুক ফুনুক একো নাথাকে বেছিভাগৰ মিউজিক ইয়ে কৰে শেখৰ গোস্বামী চব তাৰ ওচৰত আহে ইফালে গালি পাৰি পাৰি মিউজিক কৰি থাকে ঘণ্টা এইটো ইয়াকো কৰে সেইটো বস্তু আমাৰ অসমীয়া সংগীত নাই ঝিংকি ঝিংকি নাই আমাৰ আকৌ বিহু বিহুটো আহিব দে দিয়া মই দে বুলি নকওঁ চৰি বিহুটো আহিব দিয়ে বিহু হ'লে টাইম আছে ন
বিৰুদ্ধে এটা অভিযান আৰম্ভ হৈছে, সকলো এলাৰ্ট হৈছে, জনসাধাৰণ ওলাই আহিছে, এই ক্ষেত্ৰত আপুনি কি কয়? ড্ৰাগছটো বেন কৰিব লাগে। এতিয়া মই এটা কথা ক'ম, মদটো ড্ৰাগছ বুলি নাভাবোঁ, কাৰণ মদটো আমাৰ ট্ৰেডিশ্যন, আমাৰ ঘৰে ঘৰে বনায়, প্ৰত্যেকটো ট্ৰাইবে বনায়। বাকী ড্ৰাগছো বন্ধ কৰিব লাগে। আৰু বিশেষকৈ আটাইতকৈ বেছি হৈছে এতিয়া গুটখা। এতিয়া গুটখাটো ইমান বেছি মানে, সেইটো কি কাৰণে বন্ধ কৰিব নাজানো। সেইটো আৰু মাৰাত্মক বস্তু, পাণতকৈও মাৰাত্মক। আজিকালি ভাং বেছি হৈছে, হিৰ'ইন, কোকেইন, যা পইচা আছে খাই মই দেখিছোঁ, সৰু সৰু ল'ৰা দেখিছোঁ। মোৰ বন্ধুৰ পুত্ৰ মৰিছে ড্ৰাগছ খাই। চ' ড্ৰাগছটো নিবাৰণ কৰিব লাগিব। আৰু ড্ৰাগছটো আমাৰ সংস্কৃতি নহয়, কিন্তু মদক বাদ দি দেই, মদটো আমাৰ সংস্কৃতি।